হাই গাইজ সকলো ভালে আছে আজি আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিলোঁ এই আছে আপোনালোকে এই ছাদখন দেখিছে এইটো এটা দুটা ৰুমৰ ছাদ হয় আৰু তাত আমি গাঁথনি কৰিছোঁ গাঁথনিবিলাক কেনেকৈ কৰিছোঁ আৰু কি চিষ্টেমত গাঁথনি কৰা হৈছে সেইটো আপোনালোকক দেখুৱাম আৰু মই সেয়ে দেখুৱাবলৈ আহি আছোঁ আৰু গাঁথনিটো সচৰাচৰ বিল্ডিঙত 5 ইঞ্চি গাঁথনি কৰে আৰু আমি কি কৰি আছোঁ সেইটো আপোনালোকক দেখুৱাম পিছত চাই থাকক আপোনালোকে আৰু ইহঁতে এইটো ঘোঁৰা লৈ আহি আছে আপোনালোকক মই দেখুৱাই আছোঁ বাহিৰৰ পৰা কি কাম কৰা হ'ল আৰু কি কৰিব বাকী আছে সকলোবোৰ দেখুৱাম সেয়ে মই আহি আছোঁ আপোনালোকক দেখুৱাম এইটো হৈছে চিৰি লোহাৰ মানে ইয়াক বাহিৰত ফিটিং কৰা হৈছে পাকা চিৰি বনোৱা নাই লোহাৰে চিৰিটো বনোৱা হৈছে ওপৰত যেটো পানী টেংকি আছে আৰু এটা ৰুম বনাব আৰু মই দেখুৱাই আছোঁ আপোনালোকক ভিতৰলৈ যাওঁ বলা এয়া আহিলোঁ আৰু আহি দেখিলোঁ এওঁ বহি আছে আৰু আমাৰ লিংটাৰ ঢালা সম্পূৰ্ণ হৈছে এয়া লিংটাৰ এখন ৱাল এইখন গাঁঠা হৈছে আৰু ৱালবিলাক মই যে কৈছিলোঁ আপোনালোকক কেনেকৈ গাঁঠিছোঁ কি চিষ্টেমত সেইটো আপোনালোকক দেখুৱাম এই ৱালখিনি হৈছে 5 ইঞ্চি আৰু এইখিনি হৈছে 3 ইঞ্চি বিল্ডিঙতটো 3 ইঞ্চি গাঁথনি কৰা দেখা নাযায় সচৰাচৰ এইটো গ্ৰাউণ্ড ফ্লোৰ হয় আৰু 5 ইঞ্চি গাঁঠিছোঁ দুখন বাকি 4খন ৱাল 3 ইঞ্চি গাঁঠা হ'ল এই আমি 3 ইঞ্চি গাঁথনি কৰিছোঁ নাজানো 3 ইঞ্চি গাঁথনি কৰিলে কিবা ভুল হৈছে নেকি কিন্তু 3 ইঞ্চিকে আমি গাঁথনি মাৰা হ'ল আৰু লিংটাৰৰ ওপৰত গাঁথনি কৰিলোঁ আৰু ওপৰত যি খালি ঠাই দেখিছে আপোনালোকে তাত আমি ঢালাই বা মছলা সোমোৱাই দিম এনেকৈ কামবোৰ কৰি আছোঁ আৰু কামবোৰ কৰি থাকোঁতে যদি ভুল হৈছে আপোনালোকে শুধৰাই দিব কমেণ্টত আপোনালোকে জনাব তাৰ কাৰণে আশা কৰিলোঁ আৰু কাম কেনেকুৱা হৈছে আপোনালোকে চাওক আৰু কামবোৰ চাই আমাক যেন কমেণ্টত জনাই আপোনালোকে 3 ইঞ্চি গাঁথনি আমি 3 ইঞ্চি গাঁথনি কৰিছোঁ আৰু এইটো পাকঘৰ হয় কিটচেনৰ ৰুম কিটচেনটো এইটো আমি ছানছেটৰ কাৰণে যিটো ৰেক এই ৰেগৰ কাৰণে ৰডটো ৰাখি থোৱা আছে যেতিয়া প্লাষ্টাৰ কৰিম তেতিয়া আমি ঢালাইটো কৰিম তেতিয়া আপোনালোকক দেখুৱাম আৰু এইখন ৱাল 5 ইঞ্চি মাৰিছোঁ মানে ইয়াত দৰ্জা আছে আৰু এখন ৱাল গাঁঠিছোঁ 5 ইঞ্চি এইখন এখন দৰ্জা আছে দৰ্জা দুখন আছে গতিকে আমি তাত 5 ইঞ্চি মাৰা হৈছে আৰু যিখিনি নেকি দৰ্জা নাই খিৰিকী আছে তাত আমি সব 3 ইঞ্চিয়ে মাৰিছোঁ এইটো য'ত নেকি ৰেকটো হৈছে তাত আমি লিণ্টাৰ এটা দি কেনে ৰেকটো দিছোঁ ডাইৰেক্ট গাঁথনিত আমি ৰেকটো